মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আহিছোঁ অসমীয়া ব্যাকৰণৰ সকৰ্মক আৰু অকৰ্মক ক্ৰিয়া। ইতিমধ্যে আমি পদ কি, ইয়াৰ প্ৰকাৰসমূহ, তাৰ লগতে ক্ৰিয়াপদ কি আৰু ক্ৰিয়াপদৰ প্ৰকাৰসমূহ আমি আগৰটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ। যিহেতু ক্ৰিয়াপদসমূহক দুই ধৰণে ভাগ কৰিব পাৰি, এটা আছিলে বাক্যটো সম্পূৰ্ণ হোৱা আৰু নোহোৱাৰ ওপৰত ভিত্তি কৰি সমাপিকা আৰু অসমাপিকা ক্ৰিয়া, আৰু ক্ৰিয়াপদৰ অৰ্থাৎ ক্ৰিয়াৰ কৰ্ম থকা আৰু নথকাৰ ওপৰত ভিত্তি কৰি সকৰ্মক আৰু অকৰ্মক ক্ৰিয়া। আজি আমি আলোচনা কৰিম সকৰ্মক আৰু অকৰ্মক ক্ৰিয়ানো কি। আহাচোন চাওঁ। এতিয়া আহিলে সকৰ্মক ক্ৰিয়া। সকৰ্মক ক্ৰিয়া কোনবোৰ হয়? যিবোৰ ইংলিছত তোমালোকে ট্ৰেনজিটিভ ভাৰ্ব পাবা। যি ক্ৰিয়াৰ কৰ্ম থাকে তাকেই সকৰ্মক ক্ৰিয়া বোলে। এতিয়া তোমালোকে উদাহৰণ কেইটালৈ চোৱা। কি আছে? ৰংপিয়ে তাক মাৰিলে। ইয়াতে ক্ৰিয়াপদ কোনটো বাৰু? মাৰিলেতো হয়নে নহয়? মাৰিলে বুলি কওঁতে আমি কাক মাৰিলে তাৰ এটা উত্তৰ পাইছোঁ যে তাক মাৰিলে, হয়নে? তাৰোপৰি মাৰাটো এটা ক্ৰিয়াপদ হয় আৰু ই যিহেতু কিবা এটা কৰা বুজাইছে, অৰ্থাৎ সকৰ্মক ক্ৰিয়া কোনবোৰ হ'ব? সহজ ভাষাত ক'বলৈ গ'লে যিবোৰ আমি হাতে কামে কৰোঁ আৰু লগতে যিবোৰৰ ওপৰত আমি প্ৰশ্ন কৰিলে এটা উত্তৰ পাওঁ। যেনেকৈ ইয়াত কাক মাৰিলে সুধিলে তাক মাৰিলে, ঠিক তেনেকৈ গীতাই গান গাইছে, হয়নে? গীতাই কি গাইছে? গান গাইছে। এনেই যদি আমি গীতাই গাইছে বুলি কওঁ তেতিয়াহ'লে গাইছেতো সকৰ্মক ক্ৰিয়া নহ'ব, কাৰণ তাৰ কোনো কৰ্ম নাথাকিব। ইয়াতে যিহেতু গান গাইছে এটা কৰ্ম আছে, গতিকে গীতাই গান গাইছে, ইয়াতে এইটো কি হ'ব? সকৰ্মক ক্ৰিয়া। ঠিক তেনেকৈ তাই চিঠি লিখিছে। তাই লিখিছে বুলি ক'লে বাক্যটো সম্পূৰ্ণ নহয় আৰু কৰ্ম নুবুজায় কি কৰিছেনো, কি লিখিছেনো। কিন্তু চিঠি লিখিছে বুলি কোৱাৰ লগে লগে কি হৈ গ'ল যে আমি যদি সুধোঁ কি লিখিছে, তেনেহ'লে তাৰ এটা উত্তৰ আহিব চিঠি লিখিছে। গম পালা? এতিয়া এই তলৰ শব্দকেইটা চোৱা, যেনে চৰা, মাৰ, লিখ, পঢ়, কৰ আদি ধাতুৰ কৰ্ম থাকে বাবেই এইবোৰ সকৰ্মক ক্ৰিয়া। অৰ্থাৎ যিবোৰ ক্ৰিয়াৰ কোনো কৰ্ম থাকে, কিবা এটা আমি কৰোঁ, হাতে কামে কৰোঁ বা তাৰ ওপৰত আমি প্ৰশ্ন কৰিলে উত্তৰ এটা পাওঁ, সেইবোৰ হ'ব সকৰ্মক ক্ৰিয়া। এতিয়া তোমালোকে অকৰ্মক ক্ৰিয়াটো চোৱা, তেতিয়া ভালকৈ সকৰ্মক ক্ৰিয়াটো বুজিবা। অকৰ্মক ক্ৰিয়াটো হৈছে ইনট্ৰেনজিটিভ ভাৰ্ব, যাৰ কৰ্ম নাথাকে কিন্তু কিবা এটা কৰা বুজায়। কিন্তু কি কৰা বুজালে তেনেকুৱা ধৰণৰ কোনো এটা কাম কৰা নুবুজায়, হাতে কামে কৰা নহয়। যি ক্ৰিয়াৰ কৰ্ম নাথাকে তাকেই অকৰ্মক ক্ৰিয়া বোলে। ইয়াতে উদাহৰণ কেইটা চোৱা, যেনে কেঁচুৱাটোৱে কান্দিছে। কি কান্দিছে বুলি ক'লে আমি উত্তৰ পাম জানো? নাপাওঁ। কিন্তু কান্দিছে, কিবা এটা কৰিছে আগত, সেইকাৰণে ক্ৰিয়াপদ, কিন্তু ইয়াৰ কোনো কৰ্ম নাই, একো কৰা নাই, হয়নে? একো কাম নাই এই বাক্যটোত, গতিকে এই কান্দিছেটো কি হ'ব? অকৰ্মক ক্ৰিয়া। ঠিক তেনেকৈ মানুহ মৰে, মৰেটো এটা ভাৰ্ব হয়, ক্ৰিয়াপদ হয়, কিন্তু তাৰ কোনো কৰ্ম নাই, সেইকাৰণে মানুহ মৰেটো ক্ৰিয়াপদ হয়, ই কি হ'ব? অকৰ্মক, ইয়াৰ কোনো কৰ্ম নাই। ঠিক তেনেকৈ গৰু চৰে, সেইটোও হ'ব অকৰ্মক। ৰাম উঠিল, কি উঠিল বুলি ক'লে আমি উত্তৰ নাপাওঁ, হয়নে? গতিকে এই যে সকৰ্মক আৰু অকৰ্মক ক্ৰিয়াবোৰ আমি কেতিয়াবা বাক্যৰ ওপৰত ভিত্তি কৰি উলিয়াব পাৰোঁ। ঠিক কি হ'ব? এতিয়া চোৱা যে গৰু চৰে, হয়নে? ইয়াতে গৰু চৰে বাক্যটোত চৰেটো কিন্তু অকৰ্মক ক্ৰিয়া, কাৰণ কি চৰে, কোনে চৰাইছে, তেনেকুৱা একো ধৰণৰ কৰ্ম নাই, হয়নে? কিন্তু আমি যদি কওঁ সি গৰু চৰাইছে, সি গৰু চৰাইছে বুলি ক'লে তেতিয়া কি হ'ব তাত? যে কোনে চৰাইছে? সি চৰাইছে, গৰু চৰাইছে। তেতিয়া কিবা এটা কৰা বুজাইছে, কৰ্ম ওলাব তাতে। তেতিয়া কিন্তু সেইটো কি হ'ব? চৰাইছেটোত হ'ব সকৰ্মক ক্ৰিয়া। এতিয়া ইয়াতে একেটা চোৱা, হহা, কন্দা, লজ্জা, ভয়, উৎপত্তি, ক্ষয়, মৰণ, এই শব্দবোৰে কিবা এটা কৰা বুজায়, ক্ৰিয়াপদ হয়নে নহয়? একেটা নিশ্চয় হয়, কিন্তু ইহঁতৰ কোনো ধৰণৰ কৰ্ম নাথাকে, আমি একো হাতে কামে নকৰোঁ। সেইকাৰণে এইবোৰ কি হ'ব? অকৰ্মক ক্ৰিয়া। এইবোৰ কি হয়? ধাতুৰ পৰা জাষ্ট উদ্ভৱ হয়। এতিয়া আকৌ আহিলে ধাতুনো কি? ধাতু কি হয়? তোমালোকে এইখিনি জনাৰ আগতে ধাতু জানিব লাগিব। ধাতুটো হৈছে ক্ৰিয়াৰ মূল, হয়নে নহয়? ক্ৰিয়াৰ মূলকে ধাতু বোলে আমি আগতে পাইছোঁ। এতিয়া এই যে ক্ৰিয়াপদ, ইয়াতে যিটো আছে কান্দিছে, হয়নে? এই কান্দিছেৰ মূল পদটো কি হ'ব বাৰু?
কন্দা চ' কন্দাটো হ'ব ধাতু আৰু তাৰ পাছতহে এই বিভক্তি বা প্ৰত্যয় লগ লাগি পেলাই কি হৈছে কান্দিছে হৈছে গতিকে এই ক্ৰিয়াৰ যিটো মূল হয় সেইটো হয় ধাতু আৰু ধাতুৰ পৰা উদ্ভৱ হোৱা এইবোৰ শব্দৰ যিহেতু কোনো কৰ্ম নাথাকে গতিকে এইবোৰ হ'ব অকৰ্মক ক্ৰিয়া বুজি পাইছা নিশ্চয় কেতিয়াবা আমি কি কৰিব পাৰোঁ বাক্যটোৰ পঢ়ি চালেও তোমালোকে উলিয়াব পাৰিবা যে সকৰ্মক নে অকৰ্মক ট্ৰেনজিটিভ নে ইনট্ৰেনজিটিভ কাৰণ তোমালোকে ফাৰ্ষ্ট চাব লাগিব ভাৰ্বটো চোৱাৰ পাছত ভাৰ্বটোত প্ৰশ্ন কৰিবা যে কি হৈছে কোনে কৰিছে তাত যদি উত্তৰ থাকে কিবা এটা যদি হাতে কামে কৰা বুজায় তেতিয়া হ'ব সকৰ্মক আৰু যদি একো নাথাকে তেতিয়া হ'ব অকৰ্মক আশা কৰোঁ বুজিলা ঠিক আছে ইয়াৰ পাছতে আমি বিশেষৰ পৰা বিশেষণলৈ কেনেকৈ নিয়ে সেইবোৰ চাম তোমালোকে ভিডিঅ'বোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা থেংক ইউ